সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে মই মোৰ পৰিচয়টো দি দিছোঁ। মোৰ নাম সুস্মিতা কোঁৱৰ আৰু আপোনালোকৰ মোৰ হেল্পফুল হোৱাকৈ কিছুমান ভিডিঅ' বনাওঁ, তো এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী মই এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। মোক কেইজনমানে কমেণ্ট কৰিছিলে যে মই বিএডৰ বাবে কি বুক পঢ়িছিলোঁ, তাৰে বোলো মই আজি ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ হেল্পফুল হোৱাকৈ। আৰু প্ৰথমতে যদি মই বুকখন ক'বলৈ যাওঁ মই দিছিলোঁ 2024ত এণ্ট্ৰেঞ্চ, আৰু 2024ত মই যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ মোৰ তেনেকৈ ইউটিউবত চাৰ্চ কৰিছিলোঁ যে কি কিতাপ ল'লে ভাল হয়। তাৰপিছতে কি হয়, জিউ আৰু ডিউ যিকোনো ইউনিভাৰ্চিটিয়ে আপোনালোকে যেতিয়াই দোকানত যাব তাতে মানে কি হয়, সিহঁতৰ এটা এণ্ট্ৰেঞ্চৰ কাৰণে কিতাপ মানে উলিয়াই সেইটো মই ছাইডত লগাই দিম। যিহেতু মোৰ হাতত এতিয়া কিতাপখন নাই, মোৰ ঘৰত থাকিলে যিহেতু, তো মই দেখুৱাব পৰা নাই, কিন্তু মই ছাইডতে লগাই দিম, আপোনালোকে গম পাব। তাতে মানে কি হয়, বিএড এণ্ট্ৰেঞ্চ 2025-2026 যিয়ে হয়, যোনটো বাৰতে হয়, তেওঁলোকে পাব্লিছ কৰে, তো ল'ব পাৰিব আপোনালোকে সেইখন কিতাপত। মানে কিতাপৰ দোকানত গ'লে পাব ক'ব যে জিও বিএড এণ্ট্ৰেঞ্চৰ কিতাপখন লাগে, তো তেওঁলোকে দি দিব। তাতে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন দিয়া থাকে, যাতে আপোনালোকৰ হেল্পফুল হয়, গম পাব আপোনালোকে পেটাৰ্ণবোৰ কেনেকৈ কিদৰে আহে। তো আৰু আপোনালোকে এনেকুৱা নহয় যে সেইখন কিতাপ পঢ়িলেই যে 100% কমন আহিব, তেনেকুৱা নহয়। ইমানো কমন অহা নাছিলে মোৰ। পিছে মই মানে কি হয়, ডিউখন ইউজ কৰিছিলোঁ জিউখন ইউজ কৰা নাছিলোঁ, কিন্তু মই এতিয়া যিহেতু প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ বিষয়ে কৈছোঁ, তো মানে সেইখন আপোনালোকে ফৰ্মেটকেইটা সেই ফৰ্মেটৰ যোনকেইখন বুক আছে ইউজ কৰিব পাৰে। মই ডিউ ইউজ কৰিছিলোঁ, কিন্তু কমন সিমান অহা নাছিলে। তো এইখনে যে সম্পূৰ্ণ কিবা হ'ব তেনেকুৱা নহয়, কিন্তু আপোনালোকে এইখন ইউজ কৰিব পাৰে। আপোনালোকে আগৰ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সেইবোৰ চাব পাৰে, আৰু আপোনালোকৰ বেষ্ট টিপছ আগৰ যোনবোৰ কুৱেশ্যন পেপাৰ সেইবোৰ চাব পাৰে। তাৰপিছতে যদি মই জিকে কথা কওঁ, জিকে কথা ক'লে আপোনালোকে সকলোৱে জানে, জিকে কাৰণে আপোনালোকে লুচেনখন ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে আপোনালোকে ক'বলৈ গ'লে ৰিজনিঙৰ কাৰণে আপোনালোকে RS অগৰৱালৰ ভাৰ্বেল আৰু নন ভাৰ্বেল বুকখন ইউজ কৰিব পাৰে। আৰু আপোনালোকে যদি নিউমেৰিকেল এবিলিটিৰ কাৰণেও আপোনালোকে RS অগৰৱালৰ ব্যৱহাৰ কৰিব পাৰে। আৰু টিচিং এপ্টিটিউডৰ কাৰণে আপোনালোকে আৰিহান্তৰ বুকখন বহুত ভাল হয়। চবৰে মই বুকবোৰ ছাইডত লগাই দিম, আপোনালোকে টেনশ্যন নল'ব, চব পাই যাব। আৰু আপোনালোকক যদি লাগে অনলাইন, তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে কিনি ল'ব পাৰিব। আৰু কি হয়, ইংলিছৰ কাৰণে আপোনালোকে ল'ব পাৰে অবজেক্টিভ জেনেৰেল ইংলিছ SP বাক্সি, মই ছাইডত লগাই দিম, তো ভালদৰে চাই যাব আৰু লিংকো পাই যাব, টেনশ্যন নাই, ধুনীয়াকৈ কিনিব পাৰিব। আৰু টিচিং এপ্টিটিউড মই ক'লোৱেই, আৰিহান টিচিং এপ্টিটিউড বুকখন এখন ল'ব পাৰে, সেইখন ভাল হয় দেই, মাষ্ট বি আপোনালোকে এখন ল'ব, ভাল আছে বহুত, আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। আৰু নিউমেৰিকেল এবিলিটিৰ কাৰণে RS অগৰৱালৰ সেইটো ল'ব পাৰিব। আৰু ফাষ্ট ট্ৰেক এৰিথমেটিক আছে RS ৰাজেশ বৰ্মাৰ, সেইখন ল'ব পাৰে। তো মই সকলোৰে ছাইডত এনেকৈ লগাই দিম, যেতিয়াই মই নামটো কৈ গৈছোঁ তেতিয়া লগাই যাম, বুকখন চাব পাৰিব আপোনালোকে, আৰু মই লিংক দি দিম। আৰু আপোনালোকক কিবা যদি জানিব আছে তেন্তে মোক কমেণ্ট কৰি জনাব, মই ক'বলৈ চেষ্টা কৰিম। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। থেংক ইউ।